নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ পানী পিঠা। ঠাইভেদে এই পিঠাবিধৰ নাম বেলেগ বেলেগ দিয়ে আৰু আমাৰ ফালে এই পিঠাবিধক পানী পিঠা বুলি কয়। এই পিঠাখিনি ভাত খোৱা চাউলৰ পিঠা হয়। মই ৰ'দত শুকুৱাই থৈ দিছিলোঁ আৰু এতিয়া পিঠাখিনি অলপ লৈ এতিয়া ইয়াত নিমখ অকণমান দি মিক্স কৰি ল'লোঁ আৰু পানী অকণমান দি এই পিঠাখিনি একেবাৰে পানী টাইপৰ কৰি দিম আৰু পানী লেখীয়া হোৱাৰ কাৰণে এই পিঠাবিধক পানী পিঠা বুলি কয়। আৰু এফালে মই ইয়াত টাৱাৰ এখন পাতি থৈ দিছিলোঁ, মানে আপোনালোকক দেখাবৰ সুবিধা হওক বুলি মই টাৱাৰখন পাতি লৈছিলোঁ, নহ'লে মই কেৰাহীতে বনাওঁ আৰু পিছল বস্তু হ'লে ভাল, পটককৈ পিঠাটো এৰি যায়। এতিয়া টাৱাখন মোৰ অলপ কহতা যে, সেইটো কাৰণে অলপ লাগি ধৰিছে আৰু তেল নিদিলেও হৈ যায়। মোৰ এই টাৱাখন অলপ কহতাৰ কাৰণে তেল অকণমান দি লৈছোঁ। যদি পিছল হয় তেতিয়া তেল নিদিলেও অকল পিঠাখিনি ঢালি গৈ এনেকৈ লাহেকৈ হেতাখন অকণমান লৰাই দি এয়া ডোচা টাইপৰ কৰি দিলেও হৈ যায় আৰু ঢাকনি এখনে ঢাকি দিলে অকণমান ঢাকি থৈ দিয়াৰ পিছতে পিঠাটো নিজে এৰ খাই যায়। আৰু এই টাৱাখন মোৰ অলপ কহতা যে, সেইটো কাৰণে এৰুৱাব অলপ টান হৈছিলে। আপোনালোকে বনালে পিছল বস্তুত বনাব আৰু পিঠাবিধ খুব সহজতে হয় আৰু কম সময়ৰ ভিতৰতে হয়, খাবলৈ খুব ধুনীয়া হয়। আপোনালোকে খাই পাইছেনে নাজানো আৰু বনাই খাই চাবচোন, বহুত ভাল লাগে খাই। এয়া মোৰ আটাইবোৰ পিঠা এনেকৈ বনাই ল'লোঁ আৰু কম পিঠাতে বহুত পিঠা ওলাই যায়। এয়া কমকৈ শুকান পিঠা লৈ এইখিনি বহুত পিঠা বনাই দিব পাৰিব। এনেকুৱা ধৰণৰ হৈছে আৰু খুব ধুনীয়া হয় সঁচাকৈ খাবলৈ। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবচোন দেই। আজিৰ ভিডিঅ'টো ইমানেই আছিল। এয়া মই চাহকাপৰ লগত পৰিৱেশন কৰি দিলোঁ।